Hey guys, welcome back to my new video. So guys, एक बছर माने हल लॉन्ग वीडियो अपलोड करा নাই तो आर्टर वीडियो अपलोड कराई নাই শুট কৰিব পৰা নাই তো বৰ্তমান আমি আছো নদী নলবাৰী তো ইফালে এই ওয়াল পেইন্টিংৰ কাম চলি আছে পাছফালে চাব পাৰে বহুত কেজন লৰা কাম কৰি আছে মই কৰি আছো অলপমান ৰেষ্ট লৈছো বাহিৰৰ পেইন্টিং এখন বনাই আছো তো আপোনালোকক দেখাই আছো আমি বৰ্তমান কৰিছো বালা প্ৰজেক্ট অসম গভৰ্ণমেণ্টে দিছে যে এলপি স্কুল বিলাকত ছবি আঁকিবলৈ তো তাৰে 3-4খন স্কুল লৈছো তাৰে আজি 4 নম্বৰখন স্কুল হৈ আছে তো ইয়াৰ পিছত বেলেগ কাম আছে তো ইয়াতে আছো আমি আমাৰ এইজন টিম মেম্বাৰ আৰু আছে দুজন মান বাহিৰত কাম কৰি আছে তো এইজন তোৰ নামটো কি আছিল কো কৃষ্ণ মেনেজাৰ আমাক খানাৰ মেনেজমেণ্টৰ কাম কৰি আছে ৰং চং আনি দিয়ে আমাক কিনি দিয়ে এইটো নিখিল আৰু এজন হ্যান্ড রাইটিং আর্টিস্ট তো মানুষের লগতে নিখিলেও কাম কৰি আছে একেলগে কেন লাগছে কাম কৰি দে কি কবা ক মই গম মানে বেলেগ ক'ব লগা নাই বাজাৰ চাজাৰ হৈ গৈছে এতিয়া খানাটো বনাই কিনে খালি হ'ল বেলেগ কাম নাই একদম খৰে কথা তোৰ হে চাব পাৰে মোৰ হাতখন বগা হৈ আছে কাৰণ কি হ'ল গম পাইছেনে তোৰ ফালে চাওক কটা ৰংখিনি পেলাইছে এই মানসৰ লগত নিখিলে যদি এইটো মানুহে হ'লেও নাই মই দেখছিলেন তুলবে লাগাইছে রঙগুলা ইমান দাম জমর দাম হোগে অলপ তলত পৰিয়ে থাকিল উপায় নাই আৰু এখিনি নুঠে যিখিনি বাৰু হাতে তুলিলোঁ বঢ়িয়াকৈ লেখা এইখিনি স্কুলৰ বাহিৰৰ এৰিয়া তো ভালে লাগে এইখন স্কুলে তো ইয়াতো কিবা কাৰণে অঁকা গৈছে ইয়াত জাপি শৰাই আছে আৰু কিবা কাৰণে ভিতৰত দেখাই আছোঁ তো এইটো নদীৰ যজ্ঞ হলা ইয়াত যজ্ঞ হয় ডাঙৰ যজ্ঞ হয় তো স্কুলৰ মাজত এটা সুৰংগ আছে এইটো সুৰংগৰে গ'লে কি পাই চাওঁ বাৰু আচ্ছা ও ইয়াতে মাছ ধুই আছে কি মাছ এইটো এইটো ক্ৰছ ক্ৰছ মানে এইটো ক্ৰছ মাছ এইটো ক্ৰছ অঁ পিটু ভাঙি দিওঁ মাছ ভাঙি লৈ তিতা লাগিব দিব পাৰা যদি দিয়া দিয়া তো এইটো পাকঘৰ এইটো দাদু ই খানাত লাগি গৈছে আৰু এফালে একজন আছে খানাত তুমি নালাগে তুমি ব'লা আছো বিকবা লাগে এইটো মেনেজাৰ এইগিলা মেনেজ তই কৰিব লাগে না যুগলদাৰ কৰিব লাগে যুগলদাৰ ৰান্ধে নিয়ে আন্দাকচৰি খেলিলে হাঁহিবহে লাগে হাঁহি এই দোকান মাৰিব লাগে না তো ধুনীয়াকৈ কচ মাছ বহাই দিলে ইয়াতে বইল কচ মাছ হ'ব নেকি এইটো বঢ়িয়া তো আজি প্ৰথম খাই চাম কেনে লাগে যুগলদাই বনাব তো ভালে হ'ব লাগে গাইছ মই বাহিৰৰ ফালে আঁকি আছোঁ গড় হৰিণা হাতী তো এইখন হোৱাই নাই এই 20% মানে হৈছে তো আন্ধাৰ হ'বৰে হ'ল তো কিবা এটা কমপ্লিট কৰিব লাগে লাইট আছে বাৰু ইয়াতে তো ভালকৈ লাইটৰ পোহৰটো নপৰে তো দূৰত থাকিলে পৰিলে হয় তো কিবা কমপ্লিট কৰিব ট্ৰাই কৰিম আৰু আজি গাইছ অৱস্থা দেখছি না লাইন চাইন গুচি গ'ল 1 ঘণ্টা মানে হ'ল লাইনে অহা নাই তো আমি ফেচ মাৰি মাৰি খানা খাই আছোঁ চাকৰি এইটো যুগলদা এইটো দাদু আৰু তিনিও ভাল লাগছি না খাই ময়ে বনাইছোঁ নহয় না কৈছে যুগলদাই বনাইছে ধুনীয়া বনাইছে কচ মাছ মুৰব্বী দাদু তুমি মুৰব্বী চকু লাল পৰি আছে ঢুকে ৰাতি প্ৰায় 8 বাজিল আৰু এতিয়ালৈ কাম শেষেই হোৱা নাই এফালে লাষ্ট ফিনিচিং দি আছে বাহিৰৰ ৱালত তো ভিতৰৰ এটা সৰুছে কাম ৰৈ গ'ল তো কালি আহিব লাগিব যুগলদাইটো ৰেডি হ'ল যাবৰ কাৰণে তো দাদুৱে আঁকি আছে ময়ো আঁকি সামৰোঁ আৰু এইবোৰ ভিতৰত থ'ব লাগে তো চাওঁ কিমান দূৰ কৰিব পাৰোঁ ইয়াতে তো গাইজ পূৰা শ্বুট কৰি আছোঁ ভিডিঅ' 48 ঘণ্টাৰ মূৰত এইফালে আৰু খানা হিদুল আজি কি আছে খানাত আজি আমাৰ চিকেন আছে এই কেনেকৈ বহি আছে বনাই আছ তুমি মই দেখা পাইছোঁ হিদুলক বনাই থাকা এই দাদু এনে খনাই ৰ'বা এইগিলান চাফা কৰি আছোঁ গাইজ চাওক এখিনি ক্লিয়াৰ কৰি দিলোঁ কোৱাচোন কিয় মাৰি দিলো জানা কিয় মানে চেনেল চিকেন আছিল সি আর ঘরে তার ঘরে গৈ কাৰোবাৰ কথা লগাই ফুৰিছিল সেইকাৰণে তাক আজি মাৰি দিলে আজি খাইছিল বঢ়িয়া তো এইবিলাক লেতেৰা হৈ আছে তো ইয়াতো লেতেৰা হৈ আছিল তো এখিনি চাফা কৰিলোঁ ইয়াত এক থোপ কৰিছোঁ ইয়াত জ্বলাই দিম তো কাৰণে ভিতৰত নুঠাওঁ দে মই গাইজ বৰ্তমান আছোঁ মই ভাংৰা ৱাইথানে বৰভাগৰ ফালে হয় আমাৰ ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ ডিষ্টেঞ্চত আছে তো এইফালে পাৰ্চয় আঞ্জা গুটি আছে ইয়াকো লগে দে এনে বহি আছে চাফা কৰিব লগে দেচোন নামেন্তি গাইজ ইয়াৰ পৰা খানা খাই আমি নদীত যাম নদী আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ তো তাতে যাই কিনে কামখিনি কমপ্লিট কৰিব লাগে 95% কমপ্লিট হৈছে তো কামখিনি কমপ্লিট কৰি পে'মেণ্টটো লৈ আহিব লাগে আৰু আহিছিলোঁ 2টা বজাত আৰু 2 ঘণ্টাৰ ভিতৰত খানা ৰেডি হৈ গ'ল চবে ষ্টাৰ্ট কৰিলে হিদুলে বিলাই আছে ধন্যবাদ হিদুল একদম থেংক ইউ ধুনীয়া বনাইছোঁ এখন তাৰ মোচন নাছেগৈ গাইজ পাৰ্চৰ বাপৰে অ' মাই গড গোবৰ্ধন পাহাৰ এইটো কেনাই ভাল লাগছি পৰিস্থিতি কেনে হৈছে
তো আমি এতিয়া খাম আপোনালোকে চাওক হোপ গাইছ আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে আৰু ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই